হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ'। বহুত দিন আপোনালোকক লগ পোৱা হোৱা নাই। আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ পলাশবাৰীৰ ৰাস মহোৎসৱ, যিটো আপোনালোকে হয়তো বহুতেই চাইছে আৰু বহুতে কিবা অসুবিধাৰ বাবে চাব পৰা নাই। তো যিসকলে চাব পৰা নাই, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ডেডিকেট কৰিছোঁ। তো বলক আজিৰ ভিডিঅ'টো চাওঁ আৰু পলাশবাৰীৰ ৰাস উপভোগ কৰোঁ। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱ। মোৰ লগত আছে এতিয়া আমাৰ যিটো মণ্ডপ আছে, মণ্ডপৰ সম্পাদক মুণ্ডা আছে। মুণ্ডাৰ পৰা অকণমান জানি লওঁ পলাশবাৰী ৰাস মহোৎসৱৰ বিষয়ে। আৰু মই মণ্ডপ সম্পাদক শ্ৰী কলিতাই কৈছোঁ। এইটো এইবাৰ আমাৰ ৭৪তম পলাশবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু মানে 11 দিনীয়া কাৰ্যসূচী দেই মানে দৈনিক 50ৰ পৰা 1 লাখ ভক্তৰ সমাগমেৰে এই ৰাস মহোৎসৱ মানে আনন্দথলীত পৰিণত হৈছে। শ্ৰীকৃষ্ণৰ মায়াৰ ওপৰত নিৰ্ভৰ কৰি ৰাসৰ যি অলৌকিক মহিমা সকলোতো বৰ্তমান ৰাইজে জানে, তথাপি নতুনকৈ ক'বলগীয়া আৰু একো নাই। তথাপি সমূহ ৰাইজক আমি নিয়ম নীতি শৃংখলাবদ্ধভাৱে মানি ৰাস উপভোগ কৰি পলাশবাৰী তথা এই অঞ্চলৰ যাতে ঐতিহ্য বজাই ৰাখি সকলে পলাশবাৰীৰ নাম জয় জয় ময় কৰে। অসম নহয়, ভাৰত নহয়, গোটেই পৃথিৱীতে যাতে পলাশবাৰীৰ ৰাসৰ জয়গুণ গায়, এই কামনাৰে মই মণ্ডপ সম্পাদক হিচাপে মই মোৰ চমু বক্তব্য মই দাঙি ধৰিলোঁ।
তো ধন্যবাদ দাদা। আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজে আমাৰ পলাশবাৰী ৰাস মহোৎসৱ উপভোগ কৰিবলৈ আমি ইয়াৰে আহ্বান জনালোঁ। তো এইখিনি আমাৰ ক'বলগীয়া আছিল আজি। ধন্যবাদ। থাকিব লাগিলে যামে গৈ দূৰলৈ তই নকবি মিছাকৈ মোৰ হিয়াখন ভগাকৈ মোক ভাল পাবলৈ কৈ তই পাহৰি যাবলৈ মই তোৰ হৈ থাকিম তোৰ মৰমত মলিম তই দূৰলে গ'লে তোক টানি কাষত ভালে কৈ ৰাখিমে সুখেৰে খুৱামে পাতি লৈ আশাৰে মোৰ হৃদয় তোকে বিচাৰে প্ৰতিপলে অনুপলে মই তোৰ হৈ থাকিম তোৰ মৰমত মলিম তই দূৰলে নগ'লে তোক টানি কাষত আনিম তোৰ অভিমানো ভাঙিম তোক আমনিও কৰিম তোক দুবাহুৰে মাজে মৰমেৰে ৰাখিম মই নাচাবে আনলৈ মই ক'লো তোক সঁচাকৈ নকৰিবি আৰু খন তই নাযাবি দূৰলৈ মই কোৱা নাই মিছাকৈ তোক পাহৰি যাবলৈ মই সঁচাকৈ ভালে পাম তোক পুৰা জীৱনলৈ ময়ো তোৰ হৈ থাকিম তোৰ মৰমত মলিম মই নাজানো দূৰলৈ তোক চকুৰ আগত ৰাখিম তোক অভিমান
পলাশবাৰী ৰাস মহোৎসৱত মই আপোনালোকক কিছু দৃশ্যাংশ দেখুৱালোঁ। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু যিসকলে আহিব পৰা নাই তেওঁলোকে কিছু হ'লেও আনন্দ লাভ কৰিলে পলাশবাৰী ৰাস মহোৎসৱত। তো ভৱিষ্যতে ইয়াতকৈ ভাল ভাল ভিডিঅ' পোৱাৰ আশাৰে আৰু প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকেও এতিয়া ৰাস চাব পাৰে, আৰু ওচৰে পাঁজৰে কোনোবা যদি কিবা ভাল ৰাস ক'ৰবাত হৈছে মোক কমেণ্ট কৰি জনাই দিব। তো নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক মৰম দি যাব। তো ধন্যবাদ, শুভৰাত্ৰি।